একটু নড়লে কি হবো করব নাকি নকলে এ সব বস্তা তো না এই মা বুঝেই না কি তাতে দিবা নাগিছিল বুট এয়া আদা গাই আছে আমি পিছত যাম আগে মানুহখিনি পঠাম guys, welcome to my channel. আৰু আজি আমি যাম মন্দিৰত এটা কাৰ্য আছে তাতে মন্দিৰলৈকে সেইকাৰণে মানে সৰু ল'ৰাটোৰ বিয়া বুলিও ক'ব পাৰি সৰু সুৰা বিয়া তাৰে কাৰণে যাইছোঁ তো আপোনালোকে ভিডিঅ'টো সকলোকে চাব বুলি আশা থাকিল মোৰ চাওঁতে ল'ৰাটো কেতিয়া ডাঙৰ হৈ গ'ল গমেই নাপালোঁ ইমান যে ডাঙৰ হ'ল সোনকালে আজি মানে কি পৰে হৰেশ্বৰ দেৱালয়ত যাম তাতে ভাত মুখত দিয়া পাতিম মই মানে অন্নপ্ৰসন তাৰপিছত এইকাৰণে আমি মন্দিৰতে পাতিম ঘৰত নাপাতোঁ তাতে সৰু সুৰাকৈ দেখাম আপোনালোকক সকলোৱে যাতে ভিডিঅ'টো সকলোকে চাই সেয়ে আশা কৰোঁ যিহেতু বিচনি লৈ কিনে ৰেডি হ'লোঁ আমি যাম গাড়ী মানুহজন মানে গাড়ী আহি আছে বাকীখিনি থৈ আহিল আমি মা আৰু মই যোৱা নাই আৰু যাবা আছে মাৰ ঘৰৰ পৰা ফালৰ পৰা এইখিনি আমি যাই আছোঁ তো ব্লগ চাই থাকোঁ এয়া আমি পালোঁ মন্দিৰৰ গেটখন এয়া চাওক সকলোৱে কি সুন্দৰ পৰিৱেশ কি ধুনীয়া সেউজীয়া এয়া মহাদেৱৰ আৰ্ট কৰি থৈ দিয়া তো দাদা আমাৰ বান্ধি দিবা কলাত তাৰে নাম কৈ বান্ধি থুপ দিয়া এতে এনেই পুতি দিয়া অঁ আবার করে দিবা কে দিন দে দাঙি দে তাক দেখি পানীটো ইয়াক দিবা দি দুই ফেয়াৰত বান্ধি দিলি হ'ব তলৰ পৰা এই বাড়ি দিয়ান এই বাড়ি এই দেরো ছাপা দেন বাবু তো নুসা এই মুলু গালি জনালি নাহে জনালি গালি মন্দিৰত এইটো হৈছে পেহিয়াৰ মুনু এইটোতো আমাক চিনি পায় বাহাৰী আৰু এইটো হৈছে মোৰ ছটা ভাগিন হয় না হেল্ল' কি নকয়ে আৰু এইটো হৈছে আৰু ইফালে চলি আছে পুৰা পাবজি যোনফালে চাই ইফালে পাবজি তুমি কি খেলছ তুমিও তোহাক যে মাৰিম
দাদাৰ ল'ৰা আৰু আমাৰ ল'ৰাটো একেলগে ভাত সন্ধিয়া পাতি দিলোঁ। আগতে ভিডিঅ'টো দেখাইছিলোঁ না, মানে দুটা সমান একেলগে একদিনা দাদাৰ ল'ৰাটো 18 দিনৰ ডাঙৰ, আমাৰতো সি অলপ সৰু, এইকাৰণে সময় না দুটাৰে একেলগে কৰি পাতি দিলোঁ তাতে মন্দিৰত। Bagus ya buka isi apa? Mati anak sih. Anak ya. এটা হচ্ছে আমার গোখাইয়ের মামাকে হবই বাড়ি। আর এবারে খাবার হচ্ছে মামা গাইমাকে, এই যে আমার সে মা, এবারে মামা গাইমাকে খাবো। Gila naniku lah, naniku belum sih. Di rumah mbak, naniku. Alam sana itu. Boleh ke saya? ভাত খোৱা নিয়ম হোৱাৰ পিছত আমি আহি আছোঁ এতিয়া কেতেকী ফুল চাবা। আমাৰ ইয়াতে কেতেকী ফুল আছে, চাই লওক। Ya saw, keteki pun. এয়া চাওক কেতেকী ফুল মাগি। আমাৰ ইয়াতে আছে অসমৰ ভিতৰত নহয় দে, ভিতৰত। আমি যা চেম টু চেম কালাৰ পিন্ধি কিনে আহিছোঁ। Matching হৈ গৈছে আজি। কৈ কিনে অহা নাছিলোঁ। ময়ো অহা নাই। অ' তোৰতো ফুল নাকি? অ' নহয় পাত। নাই। ফুল নাইয়েতো। ই কেতেকী ফুল। আয়ো কাটাটো বিনছি। আমাৰ এতিয়া খলখে। হাই দে। মোক দিব। তই বিঘাইছো না? আমাৰ খলখে আৰু তাৰ ঘৰলৈ যাম। তো শেষ কৰি আমি ঘৰ আহি পালোঁ বৰ্তমান। তাৰপিছত আহি পাই কিনে যিখিনি বস্তু মানে উঠিছিল গোঁসাইৰ কাৰণে, এইখিনি বস্তু টিকিট ভৰাই আনিছিলোঁ আৰু এইখিনি এতিয়া বস্তুখিনি উলিয়াই আছে এখন। তো ইমানখিনি আছিল মোৰ ভিডিঅ'ত। বাই বাই।